ডেভিড কংকনৰ কথাৰে ৰাজকুমাৰৰ পাথেৰে এদিন নোকোৱাকৈ গুচি যাম। নোকোৱাকৈ গুচি যাম এদিন। তুমি আহি সহানুভূতি নজনাবা মোৰ চোতালত পৰি থকা শৰীৰৰ আগত। জীয়াই থাকোঁতে ইমান অপমান দিলা, মই যোৱাৰ পাছত সহানুভূতিৰ প্ৰয়োজনেই বা ক'ত? নোকোৱাকৈ গুচি যাম এদিন। শ্ৰদ্ধাৰ সমাজ জ্বলাই দিবা মোক, কিন্তু কোনেও নকবা ভাল মানুহ মৰিল বুলি। নাইবা সমবেদনা নজনাবা। জীয়াই থাকোঁতেই অৰ্থহীন বুলি ভাবিলা, আৰু যোৱাৰ পাছত গুৰুত্ব দিয়াৰ অৰ্থই বা ক'ত? মই নোকোৱাকৈ গুচি যাম এদিন। হায়ে কান্দিব, বায়ে কান্দিব, ককাই আৰু ভায়ে কান্দিব, কিন্তু কন্দাৰ প্ৰয়োজন ক'ত? মইতো আৰু কোনোদিন ঘূৰি নাহো। জীয়াই থাকোঁতে অপমান ককৰ্থনা সকলো পালো, যোৱাৰ পাছত প্ৰশংসামূলক বাণীয়ে নচলে দে। আচলতে জীৱিত থাকোঁতেই মৃত্যু হৈছিল মোৰ। এতিয়া মৃত্যুৰ পাছত জীৱিত হোৱাৰ ইচ্ছা আৰু নাই। জীৱিত থাকোঁতেই সকলো মৰিছিল। মোৰ মন, মোৰ সপোন, মোৰ ইচ্ছা, মোৰ সকলো 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 শেষ হৈ গৈছিল। মাথো জীৱিত আছিল মোৰ দেহ, আৰু শেষত সেয়াও শেষ। ঘৰত দহা-কাজ পাতিব, আলহীৰে নদন বদন, দুদিন শোকত থাকিব, আৰু তাৰ পিছত সকলোকে লগ পাই মোক পাহৰিব। আৰু ভোজৰ দিনা নিমখ জ্বলা বেছি হ'ল কোৱাত লাগিব। মানে মই নথকাত আপত্তি কাৰো নাই। গতিকে ইমান আবদাৰ প্ৰয়োজনেই পাব। আৰু শেষত ড্ৰয়িং ৰুমত ওলমি ৰ'ব মোৰ ফটোখন। কোনোবাই দেখি ক'ব, আৰে সি নোকোৱাকৈ গুচি গ'ল। আৰু মই ওপৰৰ পৰা কম, নোকোৱাকৈ আহিছো, আৰু নোকোৱাকৈ আহিলো। এদিন মই নোকোৱাকৈ গুচি যাম।